থাকচোন এই চাক পুতলাটো কি চিষ্টেমত মানে থুই কিনে মেলি দিছে চাক ৱেডাৰটো চাই তো বলক এতিয়া ঘৰত যাই দেখাই আছো তো গাইছ এতিয়া ক্ৰিকেট খেলি আহিলো এতিয়া ঘৰত যাই আছো বলক Hey guys, welcome to my new vlog. So guys, এতিয়া উঠিলো বঢ়িয়াকে শুই কিনে আৰু ডাইৰেক্ট খেলিব যাই আছো ফিল্ডতে চাব পৰা ৰাতিপুৱা গাইছ কিবা এটা বেলেগে এটা মানে ভাল লাগি থাকে আৰু মানে বঢ়িয়া আৰু এটা গম পাইছি না বস্তুটো কি কৈছো তো গাইছ এতিয়া ক্ৰিকেট খেলি আহিলো এতিয়া ঘৰত যাই আছো বলক চাওক এতিয়া মানে বৰষুণ দিব যায় পুৰা আন্ধাৰ হৈছে আৰু আজি মানে মূলৰ এটা গাইছ বস্তু এটা হৈ গ'ল নহয় ক্ৰিকেট খেলিব যাওঁতে বুট লাগি গাইছ আঙুলিটো ফুলি গ'ল এতিয়া গাইছ কি হ'ব ভাল হ'বনে নাই সেয়ে ভাবি আছোঁ কিবা মলম চলম লগাব লাগিব আৰু এতিয়া চাওক মৌচমটো গাইছ পুৰা ক'লা ক'লা মেঘ ওলাই আছে এতিয়া ঘৰত যাই দেখাই আছোঁ বলক আপোনালোকক ৱালৰ জংঘলবিলাক পুৰা চাফা কৰি দিলাক আপোনালোকে আগৰ ব্লগবিলাকত দেখাই পাইছে চাগে পুৰা জংঘল হৈ আছে আৰু এইফালে পাই গ'লোঁ গাইছ আৰু পিনে গাইছ আমাৰ কুকুৰ পাপা বহি আছে আৰু ইয়াক ঘৰাই পাই গ'লোঁ আৰু বৰষুণটোতো তাগৰা দিব গম পাইছোঁ ৱেডাৰটো চাই তো বলক এতিয়া ঘৰত যাই দেখাই আছোঁ এতিয়া মানে এনে বাহিৰত দেখি বতাহ খাই আছে মানে বঢ়িয়া বতাহ এটা দি আছে সেয়া চাব পৰা বঢ়িয়া বতাহ এটা দি আছে মানে বতাহটো খাই আছোঁ বঢ়িয়াকৈ আৰু এতিয়া ক্ৰিকেট খেলিম গাইছে এই তাতে বঢ়িয়াকৈ বল চল আছে আৰু এতিয়া বতাহ চতাহ খাই আছোঁ আৰু ভিডিঅ' বনাম শ্বৰ্ট এটা বনাম মানে তাৰে টপিক বিচাৰি আছোঁ এতিয়া চাওক বতাহটো চাওকচোন গাইছে এই চাওক আপোনালোকে চাওক কেনেকুৱা টাইপ বতাহ এটা দি আছে বঢ়িয়া আছে দেখছি না গাইছ সেই বতাহ আছে সেইটো দেখি আছোঁ বলক আপোনালোকক লাহে লাহে আৰু এই গাইছে গাড়ীখন চাওক ক'ত সোমাইছে দিছে গাইছ বোকাৰ মাজত এয়া আৰু বাকী বতাহটো চাওক না কি বঢ়িয়া বতাহ দি আছে এয়া এনেকুৱা বতাহ দিলে মানে বঢ়িয়া লাগে গাছে ঠাণ্ডা পৰি যায় তো দেখাই আছোঁ এতিয়া মানে দোকানত আহিছিলোঁ দোকানৰ পৰা মানে চিপছ টিপ লৈ এতিয়া ঘৰত যাই আছোঁ বলক এতিয়া ঠিক ঠাক হৈ গ'ল আকৌ বৰষুণ নিদিলা হালকা হালকা অলপমান ৰ'দ আছে আৰু এতিয়া ঘৰত যাই দেখাই আছোঁ বলক আপোনালোকক আৰু মানে বতৰটো মানে বেছি ভালো নহয় মানে বেছি বেয়াও নহয় নৰ্মেল আৰু অলপ দেৰিকৈ ক্ৰিকেট খেলিব যাম আকৌ আৰু মই আঙুলিটো দুখ পাইছিলোঁ ফুলি গৈছে গাইছ কি বা হৈছে এতিয়া ভিতৰত এই বেয়াকৈ মানে কি হ'ল কেছটো মোৰ মানে বলটো আহিছে কিপিঙত মই ধৰিব গ'লোঁ ধৰিব যাওঁতে ডাইৰেক্ট আঙুলি তেৰাকৈ লাগি গৈছে বলটো চাওকচোন এই চাক পুতলাটো কি চিষ্টেমত মানে থুই কিনে মেলি দিছে চাক পিন চিন লগাই কি মেলিছে এনে যদি চাই লাগি আছে না পুতলাটো উৰি আছে কেমেৰাত চালি সেই কথা গাইছটো দেখছি না টেকনিক বুলি কয় চিষ্টেমেটিক টেকনিক আপোনালোকে জানে না কমেণ্টত ক'ব খেলিম বুলি ভাবিলোঁ কিন্তু গাইছ সেই হ'ল কথাটো বলটো মানে হেৰাই গ'ল খেলিব গৈছিলোঁ একবাৰেই ৰাতিপুৱাই যি খেলিব গৈছিলোঁ তাতে যাওঁতে গাইছ বলটো মানে হেৰাই গ'ল মই মাৰিছিলোঁ ছিক্স মান জংঘলে মানে পৰি গৈছে সেইকাৰণে এতিয়া খেলিবৰ কাৰণে বল নাই গাইছ তো কথাটো সেনেকুৱা আৰু খেলাও কেনেকৈ এতিয়া বৰিঙো লাগি আছে 4:30 বাজিল ভাবি আছোঁ কি শ্বৰ্ট চটাই বনাই দিওঁ নেকি কি বনাই দিওঁ নেকি গাইছ এতিয়া যি শ্বৰ্ট চটা বনাই দিওঁ বঢ়িয়াকৈ আপলোড দিম বঢ়িয়াকৈ লাইক চেক কৰিবি আৰু চেনেলটো ছাবস্ক্ৰাইব কিন্তু কৰিবি গাইছ 200 ছাবস্ক্ৰাইবাৰ জল্দি লাগে মোক ছাবস্ক্ৰাইবাৰ কৰিবি এৰি তো নহয় আনছাবস্ক্ৰাইব মাৰি মানে কমেই আছে ছাবস্ক্ৰাইবাৰবিলাক তো ছাবস্ক্ৰাইব কৰি দিবি আৰু এতিয়া গাইছ চাওক বঢ়িয়া ৰ'দ চ'দ নাই এইটো এনেকুৱা টাইমটো মানে কিবা এটা ভাল লাগে ৰ'দ চ'দ নাথাকে তো ইয়াৰ পাহাৰবিলাক চাওক বঢ়িয়া হৈ আছে তো গধূলি বাদ দেখাব যাম বঢ়িয়াকৈ আপোনালোকো দেখোন তো ভিডিঅ'টো চাই থাকক গম পাব चाव ऐसे पुराना ज़माना का 100 रुपया है ये आप लोग देखा या नहीं कमेंट में बताना तो अभी हम दुकान पहुंचने वाले हैं और अभी हम पैसा करते यही मात्र कमाई गए मुझे ना 5 टका कमाई गए ना कमाई गए कोई लो भी भाई और ये देखो गाइस थीरेन है हमारे इधर हाँ
कैंपा खोले दो, उधर बहुत प्राणी है और गाइस कैंपा गाइस हम खोल देंगे अभी। तेरे कैंपा उधर कैंपा ही जब आती हो मांगने के पैसे से कैंपा लेके आ गए। 50 रुपए मिल गया गाइस। तो ये लड़का भी खा रहा है मेरा बेटा। दे रहे हैं, बैठ रहे हैं और क्या बोले कैंपा मारी आছো हा मंदिर देखाই रे মন্দিৰত বহি গাইছ কেম্পা মাৰি আছো বঢ়িয়াকে। এয়া কেম্পা তো খাই লওঁ তাৰপিছত দেখাই আছো বলক। কেম্পা খাই দিলোঁ আৰু তাক ৰখলো ঘৰত সি বোলে আহে কিন্তু বোলে কিবা কাম আছে তাৰ সেইকাৰণে অলপ কাম কৰিব অলপমান দেৰিকৈ আহিব। এতিয়া ডাইৰেক্ট দেখাই আছো বলক অলপমান দেৰিকৈ মোবাইলটো চাৰ্জ নাই কাৰণ বলক বগাছো দে তোৰ লগত যাই আছো দোকানত বঢ়িয়া চাই গধূলি বাজিছে 6:30 যাই আছে বঢ়িয়া এই আগত যাই আছে ঐ ইয়ে টাটা ৰাইডাৰ মজা অ এয়া চিংগু এটা লগাৰ অৱশ্যে বঢ়িয়াকৈ মাৰি আছো মাৰি চালি লৈ দেখাই আছো আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব নকৰে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো এতিয়া ভাল লাগে মানে দে বলক খাই চাই দেখাই আছো বলক পৰা আহি গ'লো এতিয়া ছাবস্ক্ৰাইব লৈ বিস্কুট চিস্কুট লৈ নাই পৰা গাইছ মই বেলেগ এটা কেছ কৰিলোঁ আপোনালোকে দেখা নাপালে এইটো আপোনালোকৰ মানে ভাগ্যৰ কথা আৰু এতিয়া ঘৰত যাই আছোঁ অলপ দেৰিকৈ গাইছ বাৰ্থডে খাবলৈ যাম বাৰ্থডে আৰু এতিয়া চাওক আন্ধাৰ হৈ গৈছে পুৰা हम दुकान से आ गए हैं অসমীয়াতে ক'ব পাৰোঁ অলপমান হিন্দীও মাৰিব লাগে না তো গাইছ বাৰ্থডেৰ কাৰণে চাব পৰা কি লৈ ল'লোঁ এই জনসাধাৰণ আমি এতিয়া একেলগে যাই আছো আৰু এতিয়া আমি এতিয়া বাৰ্থডেত যাম জন্মদিনৰ আয়োজনৰ তো ব'লক কেতিয়া যাওঁ তো গাইছ আজি ব্লগটো এইখিনি আশা কৰোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই লগ পাম নেক্সট ভিডিঅ'